হাই গাইজ, মই এতিয়া টঙলাত আছোঁ। টঙলাত মই অলপ ইয়াতে কিবা কামত আহিছিলোঁ। পৰহিতে আহিছিলোঁ, আজি যাবলৈ ওলাইছোঁ। মই ঘৰলৈ যাম। সেইবাবে আপোনালোকক টঙলা ষ্টেচনটো গোটেইখিনি দেখুৱাম বুলি ভাবিছোঁ। সেইটো মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই দিম। এইটো হ'ল টঙলা ষ্টেচন। আমাৰ এইফালে আমাৰ ৰঙিয়া পাম চাই দেখিব, মই আপোনালোকক দেখুৱাই আছোঁ। তাত যি দেখিছে এই দুটা মন্দিৰ বুলি কয়। ষ্টেচনটোৰ কাষতে আছে দুটা মন্দিৰ। এইবোৰ ষ্টেচনটো পিছফালে। এইটো এইফালে চাওক, সেইখন দলং। মই এতিয়া আছোঁ তাৰমানে ব্ৰিজৰ ওপৰত। গাড়ী আহিব টাইম হোৱা নাই। মই টঙলাত আহিছোঁ। টঙলাৰ পৰা এতিয়া মই ঘৰত যাম। টঙলাত মোৰ মামাহঁতৰ ঘৰ। ষ্টেচনটো পিছফালে ৰাস্তা বনাই আছে, বৰ্তমান হোৱা নাই। এই দোস্তো, মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।